ইতে কেৰিমেন আগতে ফোন কৰছো কিবা কমপ্লেইন ল বুলি কৈছি ইতিয়া তোৰ কমপ্লেইন কবাত পৰি আছে বাকাসুৰ তলত মোৰ হছি নেটক ফুস কৈছি মোৰ নেটক ৰাতিপুৱা ফোন কৰবে ওলছো নেটক ফুস অলপমান আগতে ফোন কৰছো ঘেৰ ঘেৰে থাকে নেটক ফুস লাইফটো ফুস হৈ গৈছি মোৰ স্বাগতম ভাৰতৰ দ্ৰুততম নেটৱৰ্ক এতিয়া আপোনাৰ কলটো ট্ৰান্সফাৰ কৰিবলৈ 1 দবাওক অন্যথা 2 দবাওক যিকোনো ভ্যালু এডেড সার্ভিস সম্বন্ধীয় ওজৰৰ বিষয়ত আমাৰ গ্ৰাহক সেৱা প্ৰতিনিধিৰ সৈতে কথা হ'বলৈ 9 দবাওক আমাৰ গ্ৰাহক সেৱা স্পেশালিষ্টলৈ আপোনাৰ কলটো ট্ৰান্সফাৰ কৰো মানে অনুগ্ৰহ কৰি হোল্ডত থাকক সেৱা গুণগত মান নিৰ্ণয়ৰ বাবে এই কলটো ৰেকৰ্ড কৰা হ'ব পাৰে हेलो হয় জনাব হয় মানে এই কেইদিনমান আগত মই জানা নাই কি হৈছে কথাটো এটা কমপ্লেইন দিছিলো হা এই নেটৱৰ্কত হয় স্যার জনাব হয় ইতে কথাটো এনা হৈছে মানে কাকো ফোন কৰবে নৰা কথা মানুহ নিচিনা ঘেৰ ঘেৰা হয় এতিয়া মই মানে ফোন কাকো কৰবে নৰো মোবাইলটো লগত লৈ থাকিব লাগে এনা হলি কিন্তু সিম ভাঙি পেলাই জিও বনাই লম মোৰ গেঞ্জাৰ খং কিন্তু স্যার অসুবিধাৰ কাৰণে খুবেই দুখিত স্যার আপুনি কি কল কৰিব পৰা নাই ন কেনা হলি কি বুজি পাইছে ফোন কৰিব পৰা নাই কল নহয় ফোন স্যার এটা নম্বৰত তেওঁ সুবিধা পাইছে নে বহুত কেইটা নম্বৰত স্যার স্যার মই দেখিবলৈ পোৱা মতে আপোনাৰ স্যার মেইন বেলেন্স নাই আৰু আপোনাৰ স্পেশাল বেলেন্স নাই ঠিক আছে আপুনি স্যার প্ৰথমতে ৰিচাৰ্জ কৰিব লাগিব তাৰে পিছতে স্যার আপুনি কল কৰিব পাৰিব মেইন বেলেন্স নাই বুলি কথা কবা আছে তই দিনৰ সেই পইচা পৰা ঘৰতে দিছো মোৰ আনলিমিটেড আছে আৰু মেইন বেলেন্সত লাগি আছে তই হয় স্যার আপোনাৰ মেইন বেলেন্স 00 হৈ আছে স্যার আরে ভাই মেইন বেলেন্সৰ কথাটো আহি নপৰে মই যি এটা 99 টকা নে কি ভৰাই থৈ দিছো এটাই যে আনলিমিটেড আছে সেইটো কথা তই কি বুজি পোৱা নাই নো স্যার আপুনি 99 টাকা 18 অক্টোবৰতে ৰিচাৰ্জ কৰিছিলে ঠিক আছে এইটা ফোন কৰি আছো 99 টকা স্যার 10 দিনৰ কাৰণেহে ভ্যালিডিটি পায় হেতু স্যার আপোনাৰ শেষ হৈছে হে কৃষ্ণ প্ৰভু মই অলপমান আগতে ফোন কৰি উঠছো কি কথা কও এইগলা কথাটো নকা দেখো স্যার আপুনি লাইনতে থাকিব আছো মই লাইনত নহয় মই গোটাই দিনটো লাইনত থাকিম কিন্তু মোক নেটৱৰ্ক লাগে আৰু মোৰ কাৰণে নহয় গোটাই ৰাইজৰ মানুহ কাৰণে কৈছো সাংঘাতিক অসুবিধা আমাৰ এটাই আৰু কিবা খং কুঠে সুঠে লৈ যে টাৱাৰ চাৱাৰ খাই থৈম ঘূৰি মোৰ ঘূৰি সাংঘাতিক খং দে বাপাৰ মোবাইল ভাঙি ফেলছো কিন্তু মোৰ খঙত হয় স্যার আপোনাৰ 99 অফাৰটো স্যার শেষ হৈছে ঠিক আছে আপুনি স্যার এতিয়া ৰিচাৰ্জ কৰিব লাগিব তাৰে পিছতে আপুনি কল কৰিব পাৰিব স্যার হে ৰাম মই অলপমান আগতে ফোন কৰছো 99ৰ কথা ক তই আৰু ৰিচাৰ্জ শেষে হোৱা নাই আৰু 5 দিন আছই তে মাই তই তো বহুত পিছে আছা হে বাছা কৃষ্ণ প্ৰভু তন্তো আর আকো বুজি নাপায় কি মানুহ আর এই ধান কাটা দিনে এই ফোন করবে না পা নেটৱৰ্কত ধৰি ধান গিডাল কাটতে পাৰা নাই হেল্ল' হয় স্যার এটা তাকে কি হবো এটা নেটৱৰ্ক পাবো না নাপাম মোৰ তাত 2-3 ডাল কাটালি হবো 5 ডাল নালগে মোক এটা কি করবি কথাটো নেটৱৰ্কটো 2 ডাল 3 ডালকে পালি হবো আৰু আখ্যান পালি হল মোক নাপাই নেটৱৰ্কটো মানে খাও কথা হস্তা নকয় ঘুরি এটা লাস্ট পাইছে মই কোৱা নাই হয় স্যার মই আপোনাৰ কলটো ট্ৰান্সফাৰ কৰি আছে সিনিয়ৰ না আপুনি কথা পাতি ল'ব ঠিক আছে কর যাকে ট্রান্সফার করা মই ৰখি থাকিম হেল্ল' নমস্কাৰ হল্ড থকাৰ বাবে ধন্যবাদ আপোনাৰ কল ট্ৰান্সফাৰ হৈছে সিনিয়ৰ ডেস্কত বৰ্তমান কথা পাতি আছে স্বামীমাৰ লগত মই গম পাইছো কথাটো তাৰমানে এই এইটো ট্ৰান্সফাৰ মানে কি
এটো কি বস্তু? ট্রান্সফার মানে আপনার কলটো আমার ফলে আপনার অসুবিধা পাইছে ন? সাংঘাতিক অসুবিধা। মোৰ নেটৱৰ্ক আখ্যানো নাথাকে মোবাইলটোত। অসুবিধা আমি দুঃখিত স্যার, এটি বিষয়ে নিশ্চয় সহায় করা হব, নিশ্চিত হয়ে থাকিব। ঠিক আছে? আৰু কি জানা, মই তো কথা কওঁ, মানুহ যে কয় তাৰমানে বেলেগো যদি ভাল কৰিব নোৱাৰা তেনেহ'লে বয়াও নকৰবি। এতিয়া কেইদিনমান আগতে ফোন কৰিছো, কিবা কমপ্লেইন লোৱা বুলি কৈছি। এতিয়া তোৰ কমপ্লেইন ক'বাত পৰি আছে বাকচৰ তলত, মোৰ হৈছে নেটৱৰ্ক ফোচ কৰিছে মোৰ নেটৱৰ্ক। ৰাতিপুৱা ফোন কৰিব ওলছো নেটৱৰ্ক ফোচ, অলপমান আগতে ফোন কৰিছো ঘেৰ থাকে নেটৱৰ্ক ফোচ, লাইফটো ফোচ হৈ গৈছে মোৰ। হেল্ল'। বুঝি পাইছো আপনার অসুবিধাটো ভাই দুঃখিত স্যার, এটি নিশ্চয় সহায় করা হবে। আপনি ইন্টারনেটের অসুবিধা পাই আছে, ঠিক আছে? আপনার ডেটাটো আপনি কিভাবে প্রবলেম পাইছে এইটো নম্বরত? হা? এইটো নম্বৰ ডেটাতে অসুবিধা পাই আছে ইন্টারনেটৰ ন? হে কৃষ্ণ প্ৰভু, এইটো হৈছে মোৰ নকিয়া 130 মডেলৰ। আৰু তো ইন্টাৰনেটৰ কথা ক। আপোনাৰ এইটো ইন্টাৰনেটৰ নেটটো নহব, এই ডাটা এইটো ইন্টাৰনেট কম্পেটেবল ফোন নহয় আপোনাৰ। এইটো হৈছে তোমাৰ 1 মাহ 2 মাহ মানৰ পৰা হৈছে। হয়। মই ভাবছো আৰু এতিয়া আমি তাৰমানে এইগিলা বাংলাৰ খেতি কৰিছো আৰু চব। এয়াৰটেল মানে বাংলাৰ। এটা কি অসুবিধা পাইছে আপনি? কলৰ প্ৰবলেম পাইছে নেকি স্যার? সেইটোই। কল কৰিলে কি অসুবিধা পায় আপুনি? মাত গিলা কফা মানুহৰ নিচিনা ঘেৰঘেৰকে হয়। মানে ভইচটো ক্ৰেকিং হৈ থাকে, ভাঙি আহি থাকে ন মাতটো? একদম। ঠিক আছে বাৰু স্যার, আপনি নিশ্চিন্ত থাকিব। অসুবিধাটো এটা নম্বৰত কল কৰিলে পায় নে সকলো নম্বৰতে কল কৰিলে পায়? যিমান নম্বৰ আছে মোৰ মোবাইলত। হয়, সকলো নম্বৰতে কল কৰিলে পায়? চব। যিকোনো সময়ত? যেতিয়াই টাইমৰ কোনো কথা নাই, আখ্যানো নেটৱৰ্ক নাথাকে মোৰ তাত, যেতিয়াই। ঠিক আছে, আপনি নিশ্চিন্ত থাকব। আপনার অসুবিধা মই বুজি পাইছো। এনে আপনার কল কৰিব পাৰে ঠিকে, কিন্তু কল কৰিলে মাতটো কপি আহে আপোনাৰ। খেৰ এইটো অসুবিধা হয়, এইটো এটা ঠাইত থাকিলে হয় না অন্য বেলেগ ঠাইত গ'লে হয়? নাই, আমাৰ এই গাঁওখনত থাকলি হয়, বেলেগক গেলি কিন্তু কি ধুনীয়া কথা, এখন গাঁৱত থাকলি কিন্তু খেৰখেৰা হয়। ঠিক আছে বাৰু, কাইণ্ডলি মই জনাব বিচাৰিছো অসুবিধা পাইছে, আমি খুবেই দুঃখিত আপোনাৰ। আপুনি প্ৰব্লেম ইমান দিনৰ পৰা এইটো পাইছে। ঘূৰে এতিয়া কাইণ্ডলি বৰ্তমান মানে কি? কি ক'লে? এইটো ইংলিছ কলি মই বুজি নাপাওঁ এইবিলাক, মই অসমীয়াত কলি বুজি পাওঁ। মানে মই জনাব বিচাৰিছো বৰ্তমান কোন ঠাইৰ কথা পাতি আছে? বাক্সা, হাজো নেকি? হাজো। হাজো বৰগাঁও? বৰগাঁও, মালিগাঁও, মালিচুপা। বৰগাঁও। হাজো ক'ৰ পৰা? মালিচুপা, বাক্সা। বাক্সা মালিচুপা। পিনক'ডটো জনাই দিব নেকি লোকেশ্যনৰ? 7810102। 7810102? মালিপাৰা নেকি? হে কৃষ্ণ প্ৰভু, মালিচুপীয়া। এটা মালিপাৰা আহি আছে স্যাৰ আপোনাৰ পিনক'ডটো। মালিপাৰা নহয় বাচা, এইটো মালিচুপা হয়, বাক্সা মালিচুপা। মালিচিপা? চুপা। মালিচুপা। কিন্তু লোকেশ্যনটো আমাৰ ইয়াতে আহি থকা নাই, সেইটো কাৰণে মই ক'লো আপোনাক। ঠিকেই আছে। এইটো তোৰো ভুল ঠিক নাই, আছে। মোৰো ভুল নাই, এইটোৱে আৰু। ঠিক আছে, চিষ্টেমত মানে যোনটো এড্ৰেছ সেইটোৱে আছে, মই চাই দিছো। মানে আপুনি যোনটো পিনক'ড দিছে ন, তাতে পিনক'ডটোৰ আপোনাৰ লোকেশ্যন কি আহি আছে মই কৈ আছো। এটা প্ৰথম আহিছে মালিপাৰা হাজো ৰোড, পাঁচিতাৰক পাম। আৰু এটা আহি আছে বৰপেটা আপোনাৰ দলচাল হাজো ৰোড আদাবাৰী। এটা আহি আছে আপোনাৰ এইটো রোদ মানে কি? তো রোদ জি আছে, রোদ নেকি? রোড মানে আপোনাৰ ৰাস্তা স্যাৰ। ৰাস্তা। আমি আৰু কি হয় বুজি হয়। পালে, ৰদ বুলি ক'লে আমি ঘৰ বনোৱা ৰদৰ কথাই বুজি পাওঁ। এতিয়া আমাৰ মালিপাৰা নহয়, মালিচুপীয়া। এইটো মালিচুপা বুলি কয় বাক্সাৰ। ঠিক আছে, মই চাই দি আছো। আপোনাৰ তথ্যটো কাৰণে অলপ সময় কলটো মই হল্ডত ৰাখিব পাৰিম? হল্ড মানে? মানে আপুনি লাইনত থাকিব। লাইনতে আছো, মই লাইন পাতি আছো তেতিয়াৰ পাই। ঠিক আছে, কলটো মই লাইনত ৰাখি আছো, লাইনত থাকিব, ঠিক আছে? অপেক্ষা কৰিব। কৰি আছো মই। ঠিক আছে বাৰু, ধন্যবাদ। স্যাৰ লাইনত থকাৰ বাবে ধন্যবাদ স্যাৰ। স্যাৰ মই চিষ্টেম চেক কৰি দেখিব পাৰিছো যে আপুনি যোনটো নম্বৰত কথা পাতি আছে, যোন লোকেশ্যনৰ পৰা, মানে যোন ঠাইৰ পৰা, তাতে আপোনাৰ নেটৱৰ্কটো এনে ভালে হয়, কিন্তু কিছুমান আপোনাৰ এৰিয়াটোৰ আশে-পাশে কিছুমান দুৰ্বল নেটৱৰ্কৰ কাৰণে আপুনি প্ৰব্লেমটো পাই আছে। দুৰ্বল মানে নেটৱৰ্ক গিলা দুৰ্বল হৈছে চবতে, এইকাৰণে তো খবৰ কেনেকা কৰিব পৰা যায় তাকে মই ভাবি আছো।
সেইটো কাৰণে মই আপোনাৰ ফালৰ পৰা আপুনি কৰিব নালাগে আমাৰ ফালৰ পৰা আমি তেখেতক এটা আগজননী মই জনাই দিম বাৰু ৰিকুৱেষ্ট পঠাই দি আছো ঠিক আছে আপুনি নিশ্চিন্ত থাকিব আপুনি এটা ৰিকুৱেষ্ট এটা নাম্বাৰ পাব মানে কি মানে আপুনি যে আমাক প্ৰবলেম মানে অসুবিধাটো যে জনাই আছে ন এই অসুবিধাটো আমি ৰাখি আছো আপোনাৰ কথাটো ৰাখি আছো এই কথাটো আমি জনাই দিও আমাৰ যদি নেটৱৰ্ক ঠিক কৰা মানুহ থাকে বা টিম থাকে ন এইখনত পঠিয়াই দিম সিহঁতে যায় আপোনাৰ লোকেশ্যন মানে আপোনাৰ ঠাইটোত যায় ঠিক আছে ভাল কৰি দিবি সেন্তক তাড়াতাড়ি ভাল কৰি দিবি দি নহলি আমাৰ কি হব আমি বৰবাদ ধ্বংস আমি ফোন কৰিব নোৱাৰো কাকো হে কৃষ্ণ প্ৰভু তোমাৰ কি লীলা প্ৰভু কলিৰ যুগত কলি কাল ওলছে এইগিলা চব বুজি পাইছা আমি নিবিচাৰো ন আপোনালোকে অসুবিধাত থাকক বুলি ছাৰ আৰু সেই এৰিয়াটোত মানে আপোনাৰ সেই ঠাইটোত এয়াৰটেল চিম যিমান ব্যৱহাৰ কৰে ন সকলোৰে এইটো প্ৰব্লেম ছাৰ অলপ প্ৰব্লেম হয় আৰু মানে কি হৈছে এতিয়া আমাৰ আপাহঁতে আমাৰ বাপা ধনৰ কথা কৈছো আমাৰ ধনতে এতিয়া জিও লৈছি আপিহঁতে জিও লৈছি মইওতো ল'ব পাৰো মই কিয় লোৱা নাই এতিয়া আমি আগৰ পৰা এয়াৰটেল চলোৱা মানুহ সেইকাৰণে আমি লোৱা নাই এতিয়া নলাও দেচোন কিন্তু নেটৱৰ্ক এনা হলি আৰু আমাৰো বৰ খং উঠে দেচোন ভাঙি পেলাব মন যায় ঘূৰি বুজি পাইছো ছাৰ আপুনি নিশ্চিন্ত থাকক মই আপোনাৰ ৰিকুৱেষ্টটো ফৰৱাৰ্ড কৰি দিছো ৰিকুৱেষ্ট নাম্বাৰ পাই যাব আপুনি নিশ্চিন্ত থাকিব ছাৰ ঠিক আছে আপোনাৰ জনাৰ বিষয়ে কিবা হাউচ নম্বৰ আছে নেকি ঘৰৰ নম্বৰ আছে নেকি ঘৰৰ নম্বৰ আমাৰ তো ধৰিলো এনাই আমাৰ ঘৰৰ নম্বৰ 455 হয় আমি আৰু বিল্ডিং চিল্ডিং নাই নে আমাৰ খেৰৰ ঘৰ এটা আছে কিবাকে বনছো ঘৰটো ফুটছিও ৰ এই বৰষুণ মাৰলি পানী পৰই এতিয়া তাতে চালে দিম ৰ চালে খান দিবা পাৰলি আৰু বৰ টেনচন নাই আপোনাৰ সিটি কি হয় সিটি হাজো সিটি মানে টাউন ছাৰ টাউন টাউন নহয় আমি গাঁৱলীয়া মানুহ ক'ত টাউনৰ কথা কয় টাউনক লাগি বহুত দূৰ গুৱাহাটীত যাব লাগে হাজো আমাৰ জাগাখিনিৰ নাম সৰু জাগা ঐ কোন ঠাইৰ পৰা কথা পাতি আছে আপুনি মই আমাৰ ঘৰত জয়মুৰ পাই মই আমাৰ ঘৰৰে ধানৰ কোনাৰ পৰা কথা পাতি আছো হেনি কৰা ঠিক আছে ছাৰ আপোনাৰ পিন কোডটো জনাব এৰিয়াটোৰ 781102 নহয় 78102 সেইটোৱে ছাৰ 781102 এটা মোবাইলত আপোনাৰ সিগনেল কেইটা দেখাই আছে ছাৰ টাৱাৰ ৰচোন ৰ এতিয়া আছই দেখো ধানৰ মাজত বহি থকা কাৰণে আহি আছ ঘৰক গেলি ঘূৰি নহা হবো এতিয়া কেইটা দেখাই আছে সেইটোৱে কওক এতিয়া 3 দিয়াল আছে মোৰ তাত ঘূৰি চাবি 3 দিয়াল হ'ল ঘূৰি কিমান দিনৰ পৰা প্ৰব্লেম পাইছে আপুনি প্ৰব্লেম মানে কি মানে অসুবিধা কিমান দিনৰ পৰা অসুবিধা পাই আছে যে তোমাৰ ধৰিলো 1-2 মাহৰ পায় আৰু 1-2 মাহ ইমান মানে হ'ব দে গনা নাই না ঠিক আছে নিশ্চিন্ত থাকক মই ৰিকুৱেষ্ট ফৰৱাৰ্ড কৰি দিছো আপুনি ৰিকুৱেষ্ট নাম্বাৰ এটা পাই যাব ঠিক আছে আপুনি এয়াৰটেলৰ লগত ভৰসা ৰাখক আমিও চেষ্টা কৰিম আপোনাৰ প্ৰব্লেমটো অতি সোনকালে ঠিক কৰিবৰ কাৰণে ঠিক আছে কৰ তাড়াতাড়ি ঠিক কৰ আমি ইগিলা বয়ে নাপাও 2-1 দিন কথা পাতিব পাৰা নাই কিন্তু সদায় না হলি আৰু ভাল নাংগে না এতিয়া মোৰ তিৰিটো ফোন কৰো মই ঘৰত নাকফু হাজিৰা কৰো তিৰিটো ঘেৰ ঘেৰা মাত হলে কাহ হোৱা বুলি ভাবো মোৰো বেয়া লাগে কিনেম ভিটামিনৰ বটল আনি দিলো তাক মই সেনকৈ গতিকে ভাল হলি ভাল লাগে আৰু এয়াৰটেলটো ভাল দেচোন ভাৰতৰ বিশাল নেটৱৰ্ক হৈছে এয়াৰটেল এতিয়া জিঅ'টো কালি এচি জন্ম হৈছে কালি তাৰ সি ডাঙৰে হব পৰা নাই ৰিকুৱেষ্ট মই ৰাখি দিছো নিশ্চিন্ত থাকিব দে ঠিকে আছে দে ঠিক আছে ছাৰ ধন্যবাদ ছাৰ এয়াৰটেলৰ লগত জড়িত হৈ থকাৰ বাবে আপোনাৰ দিনটো শুভ হওক বাছা দে মাই তন্তো ভালকৈ চাকৰি ভাল হ'ব তন্তৰ জীৱন মোৰ ভাল কৰি দিবি কামটো খালি ঠিক আছে বাৰু কাটি দেও নে কি হয় আপোনাৰ ফালৰ পৰা যদি জানকাৰী তথ্যখিনি হৈ গ'ল লাইনটো আপোনাৰ ফালৰ পৰা সমাপ্ত কৰিব পাৰে ৰঙা চুইচটো টিপি দেও হয়